তুমি দিলা, মনো তুমি দিলা, শৰীৰো তুমি দিলা। প্ৰভু নাই মোৰ একো, শৰীৰো তুমি দিলা, প্ৰভু নাই মোৰ একো। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। কোনোবা এজনে এনেদৰে সুধিছিল, আপুনি কিয় ক্ৰুচাৰোপিত যীশুখ্ৰীষ্টৰ প্ৰচাৰ কৰে? আপুনি কিয় তেওঁৰ জীৱনৰ সুন্দৰতাক নিশিকায়, যাৰ দ্বাৰাই আমি তেওঁৰ সমান জীৱন যাপন কৰিবলৈ সহায় পালোহেঁতেন? ইয়াৰ উত্তৰত শুভবাৰ্তা প্ৰচাৰকজনে এনেদৰে কৈছিল, শুনা, পবিত্ৰ বাইবেলৰ প্ৰথম পিতৰৰ পত্ৰ 2 অধ্যায় 22 আৰু 23 পদত এনেদৰে লিখা আছে, তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছলনা পোৱা নগ'ল, নিন্দিত হোৱা কালত তেওঁ প্ৰতিনিন্দা নকৰিলে, আৰু দুখ পোৱা কালত দাবী ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতাজনৰ ওপৰত ভাৰ দিলে। এতিয়া আপুনি কওক, প্ৰভু যীশুৱে দেখুওৱা এই সুন্দৰ পথত চলিবলৈ আৰু তেওঁৰ দ্বাৰাই দিয়া হোৱা উদাহৰণৰ অনুৰূপ জীৱন ব্যতীত কৰিব বিচাৰেনে? উত্তৰত তেওঁ ক'লে, নিবিচাৰোঁ। তেতিয়া সেই ব্যক্তিক প্ৰচাৰকজনে এনেদৰে কৈছিল, হে মোৰ ভাই, আপোনাক উদাহৰণৰ নহয়, কিন্তু পাপৰ পৰা মুক্তি দিবলৈ এজন মুক্তিদাতাৰহে প্ৰয়োজন। বহু সময়ত আমিও সুখ সমৃদ্ধিৰ জীৱনৰ বাবে উদাহৰণ বিচাৰোঁ, কিন্তু সেই উদাহৰণৰ অনুৰূপ জীৱন ব্যতীত কৰিব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণ হৈছে পাপ। পাপে মানুহৰ জীৱনক কিংকৰ্তব্যবিমূঢ়তাত পেলাই দিয়ে। পাপৰ দণ্ড হৈছে অনন্তকলীয়া জুইৰ সৰোবৰ অৰ্থাৎ নৰক। আৰু এই নৰকৰ পৰা বচাবলৈ প্ৰভু যীশুখ্ৰীষ্টই মানৱ ৰূপ ধাৰণ কৰি মানুহৰ পাপৰ দণ্ডক কালৱাৰী ক্ৰুচত নিজে সহন কৰিলে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায়। নিজৰ জীৱনত প্ৰভু যীশুক স্বীকাৰ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।